নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ একদম য়াম্মি আৰু টেষ্টি এটা ইজি ৰেচিপি, যোনটোৰ নাম হৈছে গাখীৰৰ হিতৈ পিঠা। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, মই দেখুৱাই আছোঁ। প্ৰথমতে ল'ম চাউলখিনি মই গুড়ি কৰি লৈছোঁ মিক্সিত। তাৰপিছত এয়া হৈছে চাউল গুড়িখিনি এতিয়া তিয়াই ল'ম পানীয়েদি। এয়া চব পানী দিছোঁ, পানীৰ পৰিমাণ বহুত বেছি দিব নালাগে। তাৰপিছত এতিয়া অকণ নিমখ দি দিছোঁ, তেতিয়া মিশ্ৰণখিনি আমি মিলাই পেলাই বনাই ল'ম। তাৰপিছত কেৰাহী এখন পাতি দিছোঁ, লোহাৰ কেৰাহীখন গৰম হ'বলৈ দিম অলপ টাইম। তাৰপিছত এয়া চব মিশ্ৰণখিনি হৈ গৈছে। বহুত বেছি পনীয়া কৰিব নালাগে, বহুত বেছি ডাঠো কৰিব নালাগে, খুব মিডিয়াম চাইজৰ এনেকৈ কৰিব লাগিব। এয়া মিশ্ৰণখিনি হৈ গৈছে। তাৰপিছত এতিয়া কেৰাহীখন গৰম হৈ গৈছে। কেৰাহীখনত একো নিদিওঁ, তেল ডালডা ঘি একোৱেই নিদিওঁ। গৰম হোৱাৰ পিছত এনেকৈ দি দিম। চাব পাৰিছে মিশ্ৰণখিনি দি দিছোঁ। তাৰ পাছত ঢাকি দিম পিঠাটো। এতিয়া ইয়াৰ ওপৰত পানী অলপ দি দিম, যাতে ঢাকনখনৰ ওপৰত পানী অকণ দি দিলে ভিতৰত ভাপত পিঠাটো হৈ যায়। এই পিঠাটো তেল ঘি নিদিয়াকৈ পিঠাটো বৰ ধুনীয়াকৈ হৈ যাব। এতিয়া অকণমান টাইম হোৱাৰ পাছত এতিয়া চাব, এয়া চাওক পিঠাটো কিমান ধুনীয়া হৈছে নহয়নে? আৰু পিঠাটো আমি নেক্সট বাৰ আকৌ লুটিয়াব নালাগে, এবাৰতে হৈ যাব আৰু খুব ধুনীয়াকৈ সিজিও গৈছে। চাব পাৰিছে পিঠাটো কিমান ধুনীয়া হৈছে। এনেদৰে গোটেইখিনি পিঠা বনাই লৈছোঁ। মই স্পীডত দেখুৱাই দিছোঁ কাৰণ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। তাৰপিছত এতিয়া গাখীৰখিনি অলপ টাইম উতলাই ল'ম। গাখীৰখিনি অলপ টাইম উতলিব দিম। তাৰপিছত এই পিঠাকেইটা এতিয়া সৰু সৰুকৈ টুকুৰিকৈ কাটি ল'ম। বহুত বেছি ডাঙৰ নকৰোঁ, সৰু সৰুৱে কৰিম। কাটি হৈ গৈছে, চাব পাৰিছে। তাৰ পাছত এইফালে গাখীৰ উতলি আছে। এতিয়া উতলি থকা গাখীৰৰ ওপৰতে এই পিঠাৰ টুকুৰাকেইটা দি দিম, অলপ টাইম সিজিবলৈ দিম। তাৰ পাছত যদি ইলাচি হয় দি দিলে ফ্লেভাৰটো ভাল আহিব। এতিয়া সিজিবলৈ দিম অলপ টাইম। আৰু তাৰ মাজতে এটা ইম্পৰ্টেণ্ট কথা মই কৈছোঁ, মোৰ চেনেলটোত আপুনি যদি নতুন তেনেহ'লে মোৰ চেনেলটো লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া সিজিবলৈ দিছোঁ অলপ টাইম পিঠাখিনি। তাৰ পাছত এতিয়া চেনি অলপ দি দিম। চেনিখিনি দিয়াৰ পাছত অলপ টাইম গোল খাবলৈ দিম চেনিখিনি, আৰু অলপ টাইম সিজাই ল'ম। তাৰ পাছত এতিয়া সম্পূৰ্ণভাৱে সিজি গ'ল। তাৰ পাছত এতিয়া নমোৱাৰ পাছৰ লুকছটো চাওক, কিমান য়াম্মি আৰু টেষ্টি লাগিছে নহয়নে? সঁচাকৈ বহুত টেষ্টি আৰু বহুত ইজি ৰেচিপি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। টাটা, বাই বাই। কমেণ্টত জনাব ভাল লাগিছে যদি।